Hello everyone, welcome back to my another recipe video. Aru আজি ৰেচিপিত মই দেখাম পোলাও কেনেকৈ বনাইছো। গতিকে বলকচোন আজি ৰেচিপিটো এতিয়া পৰা আৰম্ভ কৰো। এয়া প্ৰথমে বিন আৰু গাজৰ সৰু সৰুকৈ কাটি লৈছো আৰু এইফালে কাজু, কিচমিচ আৰু ইলাচি লৈছো। আপোনালোকে নিজৰ জোখমতে দিব। এইফালে কেৰাহীটো গৰম হৈ অহাত ইয়াত অকমান ৰিফাইন দি লৈছো, বহুত বেছি দিব নালাগে। আৰু ৰিফাইনখিনি অকমান গৰম হৈ অহাত ইয়াত কাজুখিনি প্ৰথমে দিছো আৰু এইখিনি অকমান সটে কৰি লম, জাস্ট অকমান সময়ৰ কাৰণে ভাজি লম। কাজুৰ কালাৰটো অকমান চেঞ্জ হৈ আহিব। এতিয়া এইখিনি ভাজি হৈ যত নমাই থলো। তাৰ পিছত ইয়াতে কিচমিচ কেইটাও দিলো আৰু কিচমিচ কেইটা অকমান ফুলি অহালৈকে ভাজি লৈছো। এয়া আমাৰ গুটেইখিনি ভাজি হৈ গৈছে কাজু কিচমিচ। তাৰ পিছত ইয়াত ৰখি যোৱা ৰিফাইনখিনিতে আমি গাজৰ আৰু বিনখিনিও অকমান ভাজি লম। বহুত বেছিকৈ ভাজিব নালাগে, জাস্ট অকমান সিজি যোৱালৈকে ভাজি লৈছো আৰু এয়া দেখিছে ধুনীয়াকৈ ভাজি হৈ গ'ল। তাৰ পিছত ইয়াত ৰিফাইনখিনিতে আৰু অকমান ৰিফাইন দিছো, দি দুটা তেজপাত, অকমান ডালচেনি, ইলাচি আৰু লগতে লং কেইটামান দি অকমান ভাজিছো। তাৰ লগতে ঘিটো দিছো। আপোনালোকে নিজৰ জোখমতে ঘি আৰু ৰিফাইনটো দিব। কিছুমানে বহুত বেছি ঘি দিয়ে বা অকল ঘিতে বনায়, কিন্তু আমি ৰিফাইন আৰু ঘি দুইটা মিলাই ফেলে বনাইছো। তাৰ পিছত ইয়াতে চাউল দিছো। আমি বাসমতি চাউল ব্যৱহাৰ কৰিছো আৰু চাউলখিনি 1 ঘণ্টাৰ বাবে তিয়াই থৈছো। তাৰ পিছত উঠাই অকমান পানীটো সৰি যোৱালৈকে থৈছিলো। তাৰ পিছত সেইখিনি এতিয়া ইয়াত কেৰাহীত দি অকমান সময়ৰ কাৰণে ভাজি ল'ব লাগিব। গেছটো হাই ফ্লেমত নাৰাখিব, অকমান লো ফ্লেমত থৈ ফেলে চাউলখিনি ধুনীয়াকৈ ভাজি ল'ব, যাতে গোটেইখিনি চাউল ঘি আৰু ৰিফাইনৰ লগত মিক্স হৈ যায়। ভালদৰে লাৰি থাকিব যাতে অকমানো তলত লাগি নাযায় চাউলখিনি। আৰু এয়া আমাৰ ভাজি ফালে হৈ গৈছে, আপোনালোকে দেখিছে। এতিয়া আমি এইখিনি এটা কুকাৰত দি দিছো। আপোনালোকে ইচ্ছা কৰিলে ডাইৰেক্ট কুকাৰতো বনাব পাৰে, কিন্তু আমি ভাজোতে কেৰাহীতে ভাজো। তাৰ পিছত এয়া আমি কুকাৰত দি লৈছো আৰু তাৰ পিছত ইয়াত আমি পানী দিলো জোখমতে। তাৰ পিছত ইয়াতে আমি ভাজি থোৱা সবজিখিনি দিছো। লগতে আমি গোটেইখিনি কাজু আৰু কিচমিচো দি লৈছো। তাৰ পিছত ইয়াতে অকমান পানীটো নিজৰ জোখত দি ল'ব। আৰু বহুতে হয়তো ইয়াত আদা নহৰু ব্যৱহাৰ কৰে, কিন্তু আমি একেবাৰে সিম্পলকৈ বনাইছো। তাৰ পিছত এই হেতাখনৰ জোখেৰে আমি চেনি দিছো আৰু চেনিটো একেবাৰে মিঠাকৈ দিয়া নাই, নৰ্মেল মিঠা হোৱাকৈ দিছো। তাৰ পিছত ইয়াতে অকমান জালুকৰ গুড়ি দিছো। সেইটো অপচনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে আৰু নিদিলেও কথা নাই। তাৰ পিছত ইয়াত অকমান গৰম মছলা দিছো আৰু গোটেইখিনি ভালদৰে লৰাই দিছো। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'ছবোৰ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব। এতিয়া আমি এইখিনি অকমান লৰাই দি ঢাকনিখন লগাই দিলো। আৰু এতিয়া আমি দুটা হুইচেল দিম। তাতকৈ বেছি হুইচেল দিলে চাউলটো যিহেতু ভিজাই থৈছিলোঁ, গতিকে বেছিকৈ সিজি যাব। গতিকে অকল দুটা হুইচেল দিলেই হৈ যাব। আৰু এয়া মই আপোনালোকক কুকাৰৰ ঢাকন খুলি দেখুৱাইছোঁ। চাওকচোন কি ধুনীয়াকৈ হৈ গৈছে পোলাওখিনি আৰু সিজি যোৱা নাই। চাউলকেইটা এটা এটা হৈ আছে একদম। আৰু এয়া পোলাও সিজি গ'লে খাবলৈ একেবাৰে ভাল নহয়। আৰু এয়া আপোনালোকে নিজে দেখিছে পোলাওটো কালাৰটো বহুত ধুনীয়া হৈছে, যিহেতু অকমান জালুকৰ গুড়ি দিছিলোঁ আৰু অকমান মিঠাও হৈছে, অকমান জ্বলাও হৈছে। খাবলৈকে বিৰাট বেছি ভাল হৈছিলে। আৰু আমাৰ যিকোনো অকেজন থাকিলে আমি এনেকৈ কিবা এটা স্পেচিয়েল খাব পাৰিলে ভাল লাগে। সেয়েহে পোলাওৰ লগত আজি মটন খাইছোঁ আৰু মটনৰ ভিডিঅ'টো মই দি দিছোঁ ইউটিউবত, আপোনালোকে চেক কৰিলে পাই যাব। লগতে মই আই বাটনতো দি দিম। আৰু আজি আমি এনেকৈ খালোঁ। আশা কৰিছোঁ আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগে। লগতে যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰ ভিজিট কৰিছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।